নমস্কাৰ পুনৰ মোৰ অতিথি অনুষ্ঠানৰ জৰিয়তে আজি এটা নতুন বিষয় লৈ উপস্থিত হৈছোহি। কাৰ্বি আংলং জিলা আমৰি সমষ্টিৰ উমচৈয়াত বসবাস কৰা তিৱাসকলৰ জীৱন নিৰ্বাহৰ যি পদ্ধতি, সেই পদ্ধতিসমূহ দেখিলে সঁচাকৈ মনটো কান্দি উঠে। তেখেতসকলে ইমান কষ্ট কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছে। গতিকে মই আমাৰ কাৰ্বি আংলং জিলাৰ পৰিষদীয় সমষ্টিৰ সদস্যসকলক কাটৰে আহ্বান কৰোঁ যে উমচৈয়াত বসবাস কৰা তিৱাসকলৰ যি অভাৱ অভিযোগসমূহ, এই অভাৱ অভিযোগসমূহ তেখেতসকলে পূৰণ কৰে যেন কাটৰে আহ্বান কৰি তেখেতসকলৰ যি খেতি কৰাৰ পদ্ধতি, সেই পদ্ধতিসমূহ মই দেখুৱাবলৈ আগবাঢ়িছোঁ।